আমি কিষানগঞ্জ ষ্টেচন পাই গ'লোঁ। একদম আহি নোপোৱা যেন পাইছোঁ, 3 ঘণ্টামান লাগিছে। মই যে ইমান বেছি হেপী হৈ আছোঁ ক'ব নোৱাৰোঁ। ইয়াৰ ৰাস্তাটো হৈ গ'ল, আজি দেখিলোঁ। বহুত ধুনীয়া। আমি ফাৰ্ষ্টে আহি পালোঁ, কোনো আহি পোৱা নাই। আমি মানে ফাৰ্ষ্ট আৰু এয়া। হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আমি এনেকৈ চিম্পলকৈ ৰেডি হ'লোঁ, ট্ৰেইনত যাম যিহেতু 4 মাহৰ মূৰত ঘৰ যাম। তো এতিয়া ৰেডি হৈছোঁ, তো চাই থাকিব ব্লগটো। ৰেডি হ'লোঁ পূৰা ন, পূৰা ৰেডি হ'লোঁ। আজি ৰাতিটো পূৰা যাই থাকিব লাগিব আৰু বেলেগ একো নাই। ব'লা, পুৰি বনাই লৈছোঁ। পুৰি চব অফ আছেনে? আজি এতিয়া বাছত যাম। এনে আমি কাতিহাৰৰ পৰা উঠোঁ, এইবাৰ কিষানগঞ্জৰ পৰা উঠিম। তো কিষানগঞ্জ ষ্টেচনত পৰা মই ফাৰ্ষ্ট টাইম উঠিম, তো সেইটোৱে। তো বাই বাই, আমি গৈ থাকোঁ এতিয়া। ফাৰ্ষ্ট টাইম গৈ আছোঁ আমি বাছেদি কিষানগঞ্জ গৈ আছোঁ। দূৰ আছে বোলে, 2 ঘণ্টা লাগিব ন। এই আৰু গৈ থাকোঁ। কিষানগঞ্জ ষ্টেচন পাই গ'লোঁ। একদম আহি নোপোৱা যেন পাইছোঁ, 3 ঘণ্টামান লাগিছে। আৰু আজি পূৰা বিহাৰৰ ফিলিংছ পাই গৈছোঁ বাছত আহি। বাপৰে, ইমান দিন কিন্তু আছোঁ, 2 বছৰৰ পিছত আজি পূৰা বিহাৰৰ ফিলিংছ পাইছোঁ। গাড়ীত হাল্লা টপলা টপলি লৈ, বাপৰে। আজি ফিলিংছ দিবৰ কাৰণে আনিছে বোলে মোক বাছত। তো এনেই আমি কাতিহাৰৰ পৰা আহোঁ, এইটো ফাৰ্ষ্ট টাইম কিষানগঞ্জৰ পৰা উঠিম আৰু আজি ট্ৰেইনত। ট্ৰেইনখন লেট মাৰিছে। কেইটাত আছে? 8:30 আছে। কিন্তু এই বস্তুখিনি ধুনীয়া আৰু ব্ৰিজখন চাফা। বাপৰে, পেট চেট ফুলি গৈছিল, 3 ঘণ্টা আহি নোপোৱা যেন পাইছোঁ। আৰু টিফিন চিফিন বনাই আনিছোঁ, টেনশ্যন নাই। মই বেছি ট্ৰেইনত বাছত ইমান বাহিৰৰ খাব নোৱাৰোঁ, সেইকাৰণে টিফিনটো লাগে। তো অকণমান দেখাই দিওঁ ৰ'ব, কেনেকৈ গৈ আছোঁ। ইয়া, এনেকৈ গৈ আছোঁ আমি এতিয়া। বাপৰে, এইটোৱে আৰু কিষানগঞ্জ ষ্টেচন। তো 8:30 মানত আহি পাব। তোমাৰ কেনে লাগিছে বাছত আহি? আহিয়ে থাকে বোলে। তথাপিও তুমি গম পোৱা ন কিমান দূৰ? তো মই আজি গম পালোঁ আৰু যি নহওক বেয়া লগা নাই। আমি এতিয়া কিবা খাওঁ আৰু টাইম পাছ কৰোঁ। পূৰা ষ্টেচন খালী ষ্টেচন, বহুত বেছি ভিৰ নাই আৰু। ডাঙৰে হয় ন ষ্টেচনটো? বেছি প্লেটফৰ্ম নহয়, 4টা প্লেটফৰ্ম। ডাঙৰে হয়। এইটোৱে আৰু 4টা প্লেটফৰ্ম আছে বোলে। আমি কিবা কিনি লৈছোঁ, সেইটো খাওঁ এতিয়া। বিস্কুট কুৰকুৰে। 1 ঘণ্টামান ৰখিব লাগিব এতিয়া। উপায় নাই। এয়া কোনোবাই চিপছ খাই আছে। চিপছ খাই আছে, মই খালোঁ। আজি গাখীৰ চাহ খাইছা? তো ৰাতি পূৰা শুই গৈ থাকিম আৰু। ৰাতি আহিলে ভাল, মানে কেতিয়া ৰাতি পোহৰ হৈ যায় গম নাপায়। দিনত হ'লে একদম বৰিং হৈ যায় মানে। সেইকাৰণে প্ৰায়ভাগ মানে ৰাতিয়ে কৰা যায়। কিবা এখন ট্ৰেইন আহিছে, এইখনে নেকি ডিব্ৰুগড়ৰ? খোজকাঢ়ি আছোঁ, টাইম পাছ। আৰু মহৰ উৎপাত, বাপৰে। জাকে মহ। 9টা বাজিব বোলে, আৰু লেট হ'ব গাড়ী। 9টাত আহিব বোলে ট্ৰেইন।
তো এইখিনি খোজকাঢ়িব ইমান ধুনীয়া প্লেটফৰ্মটো, বহুত বেছি ধুনীয়া, লেতেৰা নহয় আৰু জাগাই জাগাই ডাষ্টবিন আছে। কিন্তু কাটিহাৰ ষ্টেচনটো পূৰা ভিৰো থাকে, অলপ লেতেৰাও হয়, জংচন হয়, সেইকাৰণে ইয়াতে ভাল লাগিছে আৰু টাইম পাছ। এইয়া পূৰা খোজকাঢ়ি আছে, জোৰকৈ কামত আহিব। তো আমাৰ বেগ পূৰা চাই আছোঁ, ষ্টেচনত ভৰসা নাইতো, পূৰা পটককৈ টানি লৈ যাব। ইয়াতে আমি খোজকাঢ়ি আছোঁ এইখিনিত, এয়া ধুনীয়া কিন্তু খোজকাঢ়িব। আৰু এই বেগকেইটা থৈ দিছোঁ ইয়াতে। আমি এঘণ্টা পূৰা খোজে কাঢ়িলোঁ আৰু ভাগৰ লাগি গৈছে। ট্ৰেইন পূৰা 9টাত আহিব, পূৰা খোজকাঢ়ি আছোঁ, উপায় নাই, বেলেগ কৰিবও নাই, বহিবও নোৱাৰি, পূৰা মহ, যদিও চাফা তথাপি মানে বহুত বেছি মহ, মাৰিবও ঘিণ লাগে। সেয়া পূৰা কথা পাতি টাইম পাছ কৰি আছে, মই আৰু ভিডিঅ' বনাই আছোঁ। এইয়া পূৰা খোজকাঢ়ি আছে। আৰু পুৰি আলু ভাজি বনাই আনিছোঁ, পূৰা খাম, 4খন। এই বাচ্চাকেইটাক চাওকচোন, পূৰা ৰাতি পূৰা টোপনি নাই, পূৰা খেলি আছে প্লেটফৰ্মত। আৰু আমি 1-2 ঘণ্টাৰ বেছিয়ে খোজকাঢ়িলোঁ ন, মহৰ উৎপাতত বহিবও পৰা নাই। ইমান মহ, মানে মিঠা পাইছে নেকি গম নাপাওঁ, বেলেগে দেখোন বহুত ধুনীয়াকৈ বহি আছে, আমি বহিবই পৰা নাই, পূৰা মহে আগুৰি ধৰে। অচিনাকি পাইছে কি যে, অচিনাকি ন। ফাইনেলি আহি গ'ল ট্ৰেইন, আহি গ'ল মানে আহিব আৰু এতিয়া আহি আছে। তো এনাউন্সমেণ্ট কৰি দিছে, তো আহিলে উঠি যাম আৰু ফাইনেলি। ফাইনেলি উঠো আৰু এতিয়া বহিলোঁ আৰু এতিয়া খাব লৈছোঁ। এয়া আমাৰ খানা, পুৰি আলু ভাজি, পূৰা খাই আছোঁ এতিয়া। পূৰা বহি লৈছে আৰু খাই আছে। পাই গ'লোঁ আমি পল্টন বজাৰ ষ্টেচন, আৰু এতিয়া আমি গৈ আছোঁ, কথা পাতিম। 4 মাহ পিছত বহুত ভাল লাগিছে, ৰ'দ দিছে। আমি কেইটাত পালোঁ, এতিয়া 7:30মান হৈছে, 7:30টাত পালোঁ। আৰু মায়ে গাড়ীখন পঠাই দিছে, আজি জাগিৰোডলৈকে যোৱা নাই। আৰু ৰঙিয়া যাম এতিয়া, তো গাড়ীত কথা পাতি গৈ থাকিম। আমাৰ গাড়ীখন আহি পালে, আমি গাড়ীত বহিলোঁ আৰু আমাৰ মহাশয় চলাইছে। এতিয়া আমি ৰঙিয়া যাম, 7:30মানত পালোঁ। তো বিয়াও খাম, গধূলিকৈ আছে 6টাৰ পৰা। তো এতিয়া যাই অকণমান ৰেষ্ট ল'ম, ফ্ৰেছ হ'ম, চিম্পলকৈ কিবা এটা খাম, বেছি হেভিও নাখাওঁ, বিয়া আছে। কি দিম খুচৰা নাই। মোৰ যে কিমান ভাল লাগিছে, আমি বহুত ভাল মাস্ক পিন্ধি আছোঁ এতিয়াও, কৰোণা শেষ বুলি ক'লেও পূৰা পিন্ধি আছোঁ। এতিয়া মনত পৰাই খুলি দিলে। মোকো চলাব দিবানে অলপ? কিয় ৰাতিপুৱা খালী থাকে, বেয়া হৈছে গাড়ীখন, বোলে অকণমান কিবা হৈ আছে, মোক চলাব নিদিয়ে। মাজে মাজে দেখুৱাই যাম, আৰু বিয়াখনো আজি অকণমান দেখুৱাই দিম। মোৰ হোষ্টেলৰ বেষ্ট ফ্ৰেণ্ড, লাকিলি বিয়াখনো পাইছোঁ, ঘৰো আহিব পাইছোঁ। কপাল লাগিব, কপাল। এতিয়া ৰেষ্ট লৈ, মইতো এনে ষ্টাইল নকৰোঁৱে, তো আজি বিয়া বুলি ষ্টাইলো কৰিম, অকণমান মেখেলা চাদৰ পিন্ধিম। আৰু ভাগৰো লাগিছে, আজি পূৰা জাৰ্ণি হ'ব, পূৰা গাড়ী চলাব লাগিব আজি। ইয়া পূৰা খালী ৰাস্তা, পল্টন বজাৰ। এইয়া আমাৰ শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। এইখিনি পালে বহুত বেছি ভাল লাগি যায় মনটো।
হা লেফট সাইডে মই যে ইমান বেছি হেপী হৈ আছোঁ ক'ব নোৱাৰে বহুত বেছি ভাল লাগি আছে মনটো গম নাপাওঁ আহিব কাৰণে মানে ৰিয়েলি সলনি বুলি নহয় বহুত দিনৰ মূৰত মানে বহুত দিনৰ মূৰত আহিছোঁ আৰু নিজৰ জেগা ন নিজৰ জেগাটো লাগে নিজৰ লাগে কাৰণে লাগে সেইকাৰণে তাতে আৰু ৰঙীয়া জন্ম ঠাই সেইকাৰণে সেইখন ঠাই মানে পটককৈ এৰিব মন নাযায় গম পাইছানে ৰঙীয়াৰ ঘৰখনত মাহঁতো নাই পূৰা ধূলি বালি দি ভৰ্তি হৈ আছোঁ কিজানি তো গৈ পিনে বেলেগ নকৰোঁ ঝাৰু লগাই দিম যিহেতু বিয়াও খাব লাগিব ভাগৰ লাগিলে দিগদাৰ হ'ব পাৰ হ'ম আৰু এতিয়া ব্ৰিজ শেষে হোৱা নাই ব্ৰিজ পূৰা ৰঙীয়াৰ ৰাস্তাটো হৈ গ'ল আজি দেখিলোঁ বহুত ধুনীয়া ফাইনেলি হৈ গ'ল ৰঙীয়া ডেভেলপ হৈছে মানে 4 মাহ পিছত ঘৰৰ ওচৰত থাকি মানে এতিয়া যামেই খাব আহি গ'ল পৰঠা ন খাই দিওঁ এতিয়া ফাইনেলি আমি ঘৰ পাই গ'লোঁ মুৰাৰা তো গাড়ীৰ পৰা নামিছোঁ আৰু এতিয়া ৰুম চুম ঝাৰু দিওঁ অকণমান বহুত দিনৰ মূৰত দেখিছোঁ ঘৰটো পূৰা ৰ'দ দিছে ঠাণ্ডা ফিনিছ ন এইবিলাক পূৰা ধূলা পৰি আছে মানুহ নথকা ঘৰ বিহাৰৰ পৰা আহি এতিয়া পূৰা বিয়া খাব ৰেডি হৈছোঁ পূৰা মেখেলা চাদৰ পিন্ধি লৈছোঁ ৰঙা আৰু ভালকৈ এবাৰ দেখুৱাই দিম এইবিলাক পূৰা ঘৰত কোনো নাথাকেতো সেইকাৰণে মায়ে পূৰা কাপোৰ চাপোৰ ঢাকন দি থৈ গৈছে আৰু আমাৰ ৰুমটো আজি এনেই থাকাকৈ অলপ চাফা কৰি লৈছোঁ আৰু এই আৰু তো মাহঁতে এতিয়া জাগিৰোডত আছে আমি এতিয়া বিয়া খাব যাওঁ লখৰাত তোমাৰ হ'লে পূৰা তো আমি পূৰা ৰেডি বিয়া খাব তো গাইজ আমি গাড়ীত বহিলোঁ আৰু এতিয়া গৈ থাকোঁ 1 ঘণ্টামান লাগিব ন 1-1.5 ঘণ্টামান লাগিব যদি যাম চাম নাপাওঁ তো বহুত বেছি গৰম পৰিছে বহুত দিনৰ মূৰত মেখেলা চাদৰ পিন্ধি বহুত বেছি ভাল লাগি আছে ৰেড এইযোৰা মেখেলা চাদৰ মই আঙুঠি পিন্ধাওঁতে পিন্ধিছিলোঁ তো তেতিয়াৰ পৰা আজি ছেকেণ্ড টাইম পিন্ধিছোঁ অঁ আজি ছেকেণ্ড টাইম পিন্ধিছোঁ ভাল লাগিছে নাই ক'তো পিন্ধিব লগাই হোৱা নাই মোৰ মেখেলা চাদৰবিলাক চব এনেই আছে আলমাৰীত বহুতবিলাক আছে তো চব এবাৰ দুবাৰ তিনিবাৰতকৈ বেছি পিন্ধাই হোৱা নাই কাপোৰবিলাক তো আজি এইযোৰাটো ছেকেণ্ড টাইম পিন্ধিছোঁ বা পূৰা সূৰ্যটো গুচি গৈছে যে বহুত ধুনীয়া লাগি গৈছে এতিয়া গৈ থাকোঁ আৰু কইনা দেখাই দিম কইনাৰ ওচৰত অকণমান ভিডিঅ' কৰি দেখাই দিম বেংগলী কইনা কইনাজনী বিউটিফুল হ'ব বেংগলী কইনা তো ভাল লাগিব এতিয়া গৈ আছোঁ দেখুৱাই থাকি লাহে লাহে চলাব দিওঁতে আমি পাই গ'লোঁ শৰাইঘাট ব্ৰিজ লাহে লাহে আহিছে তথাপি মানে এডভান্স পাই গৈছোঁ মানে ফাইনেলি পাই গ'লোঁ গুঞ্জন বিবাহ ভৱন আৰু এইটোৱে আৰু সজাই থৈ দিছে দৰা বহিব আৰু ইয়াতে কইনা বহিব কইনা ভিডিঅ' কৰিছোঁ বহি আছে আমি ফাৰ্ষ্টে আহি পালোঁ কোনো আহি পোৱা নাই আমি মানে ফাৰ্ষ্ট আৰু দূৰৰ পৰা আহিছোঁ সেইকাৰণে আহি গৈছোঁ কেতিয়াবাই আহি পাইছোঁ আমি টাইম পাছ কৰি আছিলোঁ ৰাস্তাত
তো এতিয়া বহু অফিচত আহি গ'ল কইনা এইটো বহি গ'ল কইনা এতিয়া আমি চেলফি উঠিম দুটামান ফটো মাৰি আছে কেমেৰামেনে তো আমি খাব ৰেডি খাই আছে পূৰা আৰু এয়া পূৰা খাব ৰেডি খাই আছে মহাশয় আৰু আমি যাব লাগিব দৰা চাই যাম বাৰু আমি আহি পালোঁ আৰু মহাশয় পূৰা পৰি গৈছে বৰ ভাগৰ লাগিছে অকণমান খিচাৰি খালোঁ ৰাতিপুৱাৰে আছিল পেলাই দিব বেয়া লাগে আৰু এইটো খাম ৰেড বুল আৰু এটা কাপ কেক কিনি আনিছে কাপ কেক এইটো খাম আৰু খাই পিনে শুই থাকিম এতিয়া তো আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ বাই বাই গুড নাইট গুড নাইট গুড নাইট গুড নাইট দিয়া মোমো চাই পিনে গুড নাইট দিয়া বল নাই ন আজি বল নাই পূৰা এনাৰ্জি খতম তো বিয়া খাই আহিলোঁ পূৰা জাৰ্ণি হ'ল কালিৰ পৰা এতিয়ালৈকে এতিয়া 10টা বাজিল পূৰা ৰাতি তো শুই যাম আৰু এতিয়া